কি কলে 1 লাখ টকাতকৈ বেছি দামী আপি দোস্তো ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল মোৰ চ্যানেল নহয় হিমাংশুস ভিজুৱেলছ চ্যানেল আজি এটা নতুন গানৰ শুটিংত আহিলো আমি বগামাটিৰ ওপৰত আগতেও বহুত কেইটা ব্লগ বনাইছো মই প্ৰায় শুটিংত আহি থকা যায় আৰু আজি ভেগুদাৰ এটা নতুন গান লৈ পেলাই শুটিংত আহিলো গানটোত ভিডিঅ'টো অভিনয় কৰিব নবীন আৰু সুজাতাই বৰ্তমান এফালে আমাৰ মেকআপ চলি আছে এফালে ভিতৰত কৰোনা মহামাৰীৰ মাজতো মানে আমি এতিয়া কামটো বাদ দিব নোৱাৰি গতিকে কামো কৰিব লাগিব আৰু লগতে কোভিড প্ৰটোকলবিলাকো মানি আছো মাস্ক লগাই আহিছিল দেই ইয়াতে কোনো মানুহ নাই কাৰণে মই মাস্কখন খুলি দিছোঁ আৰু এতিয়া 8টা বজাৰ পৰা আকৌ নাইট কাৰফিউ দিছে গতিকে আমি 8টা বজাৰ আগত গুৱাহাটী গৈ পাবগৈ লাগিব গতিকে লৰালৰিকৈ কাম কৰিব লাগিব সেই কামৰ মাজতো কিছুমান বিশেষ মুহূৰ্ত শ্বুটিঙৰ আনন্দ কৰা মুহূৰ্তবোৰ শ্বুটিঙৰ কেনেকৈ কাম কৰোঁ কি কৰোঁ গোটেইবোৰ আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে চোৱা নাই আজি প্ৰথমবাৰ চাইছে তেওঁলোকক অনুৰোধ জনাইছে যে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু কমেণ্ট নিশ্চয় কৰিব কাৰণ কমেণ্ট কৰিলেহে গম পাম যে আপোনালোকে চাই কেনেকুৱা পাইছে বা মই কেনেকুৱাকৈ দেখাব পাৰিছোঁ নবীন কি ক'বা কি ক'ম আৰু আজি বগামাটিত আছোঁ আৰু গানটো ধুনীয়া বতৰটো কিন্তু বহুত জ্বলাই আছে এতিয়াৰ পৰা জ্বলাই আছে গান ষ্টাৰ্টেই হোৱা নাই এতিয়া ষ্টাৰ্ট হোৱাৰ পিছত কি হ'ব নাজানো আৰু হিৰক চব পুটিং কাটি মাছ আমি নিলেও গো কৰোঁ না তুমি সেইফালে লৈ যাব লাগে ঠিক আছে পইচা কথা পাতিব নালাগে পইচা কথা গধূলি এতিয়া নহয় কি মাৰিব লাগিব জাতীয় শাক আমার দ্রোণাচার্য রে পুরছা দ্রোণাচার্য ওই কেশলাং র অলপ দিরি কেশলাং এই তো কি বুঝি মই তো হেলিকপ্টার হে চলা রিয়ান এটা ব্ৰমটো ইডিশন হোৱাৰ পিছত ৰেডি কৰিব লাগিব যেতিয়া দেখাই থাকো ধৰি পিনে এটা বেগ আপ দিছে কি হ'ব দে মই যেতিয়া হেলিকপ্টাৰ উৰাম মোৰ হেলিকপ্টাৰৰ ওচৰত তোৰ ডাঙৰ চুমুৱে পাত্তা নাপাওঁ কাটো বাস ইয়াৰ ফালে চোৱা অলপ সময় চাই থাকা ভিডিঅ' ক'ব লাগে আকৌ দিয়া বাস চাই থাকা এতিয়া আমার হিরোই খুলি দিছে উপৰৰ অংশটো ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল মোৰ চ্যানেল নহয় হিমাংশুস ভিজুৱেলছ চ্যানেল আসাম না তেৰিকা মই মানে আমাৰ ডিম্পুদাক ফলো কৰিছিলো নহল এতিয়া আমি আছো বৰ্তমান বগামাটিৰ সাইডত এয়া বগামাটি বগা হৈ আছে আমি কোনো এটা কালাৰ কৰা নাই নবীন যাম হা এইটো আমাৰ এক্টৰ এই দেখা নাই কেনে সৰু বডি হয় সৰু হেডস্টো বুলি কৈ দি একবাৰ হেডস্টো এইটো আমাৰ হেৰি মেইন মানুহ ৰাতিপুৱা লৈ আছি কিন্তু এই মেইন মানুহটো বাদ দি ফেলেও আমাৰ এইটো মানুহ এই মানুহটোৱে আমাক আজি আহাত সহায় কৰিছে আৰু এইটো কিবা কেমেৰাটো ঠিক কৰি আছে এইটো চেনেলৰ মালিক হা আৰু এইটো মানুহ মেইন কেমেৰা নাদাঙিলে কাম নহয় ভাই হেডস্টো এই আপোনালোকক দেখাইছো 1 লাখ টকাৰ মোবাইল হেডস্টো 1 লাখ টকাৰ মোবাইল আৰু 1 লাখ টকাতকৈ বেছি দামী আপি কি কলে 1 লাখ টকাতকৈ বেছি দামী আপি হে দোস্তো এনে আপা দেখা পাছি যিটো আপা আপি নহকে কেমেৰাৰ আগত কিবা ৰিয়েকচন দি আছে আপিৰ ফিলটো দি আছে এনেকে যাও এই চাওক কেমেৰাটো পিছফালে কৰি তেওঁ দাউৰি আছে এটা আছে না কেমেৰা ফালে চালা ঘূৰিলা বস্তু ৰাখিবলৈ এটা বেগ ঘূৰিলো
Action. হিমাংশু এটা সঁচা কথা কচোন এনেকৈ কেতিয়াবা কাপোৰখন লৈ পেলাই আগফালে ধুনীয়া ছোৱালী থাকিলি জুম কৰি চা নে কেতিয়াবা চাৱা যায় মাজে মাজে চোৱা যায় না আছে আছে আৰু বেয়া জেগাতো দৃষ্টি দিয়া নাযায় এটা যি দেখা পায় আৰু জেনছে যিখিনি টানে তুমি জিয়া চানি লিঅ'নি গান কৰিছ ডেঞ্জাৰ ফাটই দিছা তুমি Action.